क्या से हरण करके लेके गया था? গাইজ জুবিন যুগৰ অসমীয়া ল'ৰা মই ৰিপন বৰাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এক নতুন ভিডিঅ'লৈ। হয় গাইজ, মই আজি সেই ঠাইতে উপস্থিত আছোঁ যি ঠাইৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে লংকাপতি ৰাৱণে আমাৰ প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ পত্নী মাতা সীতাক হৰণ কৰি লৈ গৈছিল। সেইকাৰণে এই ঠাইতে এটা জানকী মাতা মন্দিৰ ধুনীয়াকৈ নিৰ্মাণ কৰি থোৱা হৈছে। মন্দিৰৰ ভিতৰলৈ সোমাই আহিলে পোনপ্ৰথমে আপুনি দেখিবলৈ পাব এজন ঋষিমুনি, কিন্তু আপুনি তাতে ভুল নাযাব। এয়া কোনো ঋষিমুনি নহয়, এয়া হৈছে লংকাপতি ৰাৱণ, যি নেকি ঋষিমুনি ভেষ ধৰি মাতা সীতাক হৰণ কৰিবলৈ আহিছিল। এয়া হৈছে মাতা সীতা, আজিও তেওঁ তেনেকৈ ৰখি আছে যিদৰে তেওঁ লংকাপতি ৰাৱণক ভিক্ষা দিবৰ কাৰণে ওলাই আহিছিল। এই ঠাইত ৰখি থাকিলে সঁচাকৈ সৰুকালতে চোৱা সেই ৰামায়ণৰ কাহিনীবোৰ আজি বহুতেই মনত পৰে। এয়াই আছিল জানকী মাতা মন্দিৰ, যি ঠাইৰ পৰা ৰাৱণে মাতা সীতাক হৰণ কৰি লৈ গৈছিল। গাইজ, এই ঠাইখন আছে মহাৰাষ্ট্ৰৰ নাছিকত পঞ্চৱতীত। এই পঞ্চৱতী ৰামায়ণৰ লগত জড়িত বুলি বহু শতাব্দী ধৰি ভক্তসকলে মানি আহিছে। সেইকাৰণে দেশ বিদেশৰ পৰা এই ঠাইলৈ দৰ্শন কৰিবলৈ ভক্তসকলৰ আগমন ঘটে। গাইজ, যদিহে ভিডিঅ'টো ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ আৰু পেজটো ফ'ল' কৰি মোক আগুৱাই যোৱাত সহায় কৰি দিব আপুনি। আপোনালোক সকলোৱে সুস্বাস্থ্য কামনা কৰি মই ৰিপনে ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ আজি। জয় জুবিন দা, জয় আই অসম।